বতৰটো ডাৱৰীয়া কৰি থাকিলে ৰঙা চাকবৰ সৈতে জ্বলা পকৰিকেইটা খাই বহুতেই ভাল লাগে। গুড মৰ্ণিং, এতিয়া বাজিছে 9টা আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণ জাক দিয়ে আছে। বৰষুণ জাক কমোতে বোলো দোকানৰ পৰা আহোঁগৈ, কিবা এটা লৈ আহোঁগৈ চাহ খাবলৈ। এয়া ওলাই আহিছিলোঁহে, আকৌ বৰষুণ দিলে, ছাতিটো নেমেলাকৈ নোৱাৰিলোৱে। ভিতৰত সোমাই থাকিলে বাহিৰলৈ ওলাই আহিবলৈ মনে নাযায়চোন। আৰু এইফালে দেখিছেনে বৰষুণৰ কি নমুনা, ছাতিটো মেলিবলগীয়াই হ'ল। দোকানলৈ আহিলোঁ, বেচন আৰু কিবা কিবি কিনি ল'লোঁহি। আৰু পকৰি বনাবৰ কাৰণে এয়া পিঁয়াজি ধুনীয়াকৈ বনাই মেলি ৰেডি কৰি থৈ দিছোঁ। আৰু এয়া সৰু থাকোঁতে পিছে মায়ে বৰকৈ বনাই খুৱাইছিলে দেই। বতৰ ডাৱৰীয়া হ'লে প্ৰায় মায়ে জ্বলা পকৰি লগতে ৰঙা চাহকাপ বনায়, মায়েও খাই ভাল পায়। আজিকালি পিছে মাৰো সময় নাই আৰু আমাৰো সময় নাই একেলগে বহি মেলি খাবলৈ বুলি। তো এয়া বাকো দিলোঁ, দুইজনে খালোঁ। তাই পিছে খাই ভাল লাগিছে বুলিয়ে কৈছিলে। মই যি বনাওঁ তাই খাই ভালেই পায় আৰু মই নিজে বনোৱা বস্তুকেইটা খাই নিজে ভাল পাওঁ। পিঁয়াজিত পিছে গাজৰো দিছিলোঁ দেই, খাই ভাল লাগিলে। এতিয়া বুজিছে 2টা আৰু বতৰ এতিয়াও ডাৱৰীয়া কৰি আছে। ভিডিঅ'টো পিছে ইমানতে এণ্ড কৰিছোঁ।